নমস্কাৰ প্ৰিয় দৰ্শক স্বাগতম জনাইছো মোৰ চেনেলটিলৈ। আজি লৈ আহিছো পিঠা ৰেচিপি। এয়া আটা 1 কাপ বাটি এটাত ৰাখি লৈছো। অলপ বেকিং দি লৈছো। ভালদৰে মিক্স কৰি আছো। নিমখ অকণমান দিছো। চেনি দিছো। এয়া বাটিটোত মই থৈ দিছিলো। চেনি 3 চামুচ দিছো। অলপ ৰিফাইন দিছো। ভালদৰে মিক্স কৰি সানি লৈছো। ৰিফাইনটো আটাখিনিত সোমাই যাব লাগিব, সেইকাৰণে মই ভালদৰে মিক্স কৰি আছো। পানী দিছো অলপমান। আপোনালোকে ইচ্ছা কৰিলে গাখীৰ দিব পাৰে। আৰু অলপ দিছো পানী। মই পানী অলপ অলপকৈ দি সানি আছো। একেবাৰে পানী ঢালি ললে জোখত ৰাখিবলৈ দিগদাৰ হয়। ডো কৰি ললো। এয়া কোমল হ'ব লাগিব আৰু অলপ। মই ঢাকুন মাৰি দিছো। অলপ সময় ইয়াক ৰাখি থম। এয়া কোমল হৈ গৈছে। মই সৰু সৰুকে ডো কৰি লম। প্ৰিয় দৰ্শকসকল, মোৰ ভিডিঅ'টি চোৱাৰ পাছত ভাল পালে এটি লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু লগতে শ্বেয়াৰো কৰি দিব। যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ডোকেটাত মই প্ৰেছ দি দিছো। এতিয়া এয়া মই ৰিফাইন দি ললো। পিঠাকেইটা এটা এটা কৰি দি লৈছো। তেলখিনি অকণমান গৰম হওঁতে পিঠাকেইটা দি দিব লাগে। বেছিকৈ গৰম হ'বলৈ দিব নালাগে। এনেদৰে লো ফ্লেম কৰি ভাজি থাকিব লাগে। এয়া মই পিঠাকেইটা লো ফ্লেমত ভাজি আছো। এনেদৰে বহুত সময় ধৰি ভাজি ল'লে খাবলৈ পিঠাকেইটা ভাল হয়। এয়া পিঠাকেইটা মোৰ হৈ গৈছে। ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, পুনৰ লগ পাম। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।